हेलो नमस्कार मोर भिडिओ शुभाकांक्षीসকল আজি আমি গৈ আছো ৰামায়ণৰ এক সুন্দৰ কাহিনীয়ে বৰ্ণিত সীতা মাতাৰ ৰামায়ণৰ কাহিনী শুনিছে সীতা মাতাক বাল্মীকিয়ে যি ঠাইত ৰাখিছিল আৰু সেই ঠাইডোখৰ আজি মৰিগাঁও জিলাৰ অৱস্থিত যি নাম সীতাজখলা তালৈ আমি গৈ আছো এয়া পালোহি বৰ্তমান এয়া সীতাজখলা এয়া মন্দিৰ ভিতৰত শিলৰে ভাগ ভাগকৈ দেৱ দেৱীৰ প্ৰতিমূৰ্তি খোদিত কৰা হৈ আছে ইয়াতে দেৱী মা সীতা দেৱীয়ে সদায় প্ৰাৰ্থনা কৰিছিল পূজা অৰ্চনা কৰিছিল এতিয়া বৰ্তমান পূজাৰীসকলে এনেদৰে পৰিচালনা কৰি আছে এয়া মোৰ একদম কি ক'ব একেলগে ঘূৰি ফুৰো দুইজনে মৰিগাঁও আহিলে তেওঁৱে মোক কৰবালৈ যোৱাত সহায় কৰে আৰু এয়া মোৰ অতিকৈ মৰমৰ দেই প্ৰশান্ত মেধি এয়া সীতা মাতা মন্দিৰ ইয়াতে বাল্মীকিয়ে সীতা মাতাক ইয়াতে ৰাখিছিল ইয়াৰ পৰাই কাষতে থকা এয়া কিলিং নদী সীতা মাতাই গা ধুইছিলে ইয়াতে এখন নাও আছিল নাওখন বৰ্তমান নোহোৱা হৈ গৈছে ডুবিয়ে গৈছে নেকি আগতে আছিল অলপ দিনৰ আগত এতিয়া নাইকিয়া হ'ল এয়া ঐতিহ্যমণ্ডিত মৰিগাঁৱৰ এক ৰামায়ণৰ এক কাহিনীৰ একেবাৰে মানে স্মৃতি বুলি নহয় আৰু এখন ৰামায়ণৰ কাহিনীস্বৰূপ এখন জন্মভূমিয়ে বুলি ক'ব লাগিব আৰু ইয়াতে জানুৱাৰীত আহিলে পিকনিক খাব পৰা ধুনীয়া ঠাই আছে আপোনালোকে আহিলে ইয়াতে পিকনিক খাই আৰু সীতা মাতাৰ মন্দিৰত সেৱা জনাব পাৰিব সেৱা কৰিব পাৰিব এয়াই আছিল সীতা মাতাৰ মন্দিৰ এইটো ইয়াৰ পাহাৰৰ ওপৰতো সীতা মাতাই পূজা কৰা মন্দিৰ আছে আৰু বিভিন্নজনে মতামত আগবঢ়োৱা মতামত আপোনালোকক আগবঢ়াম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এখন এটা ভাল কাম হ'বলৈ গৈ আছে ইমান বছৰ মূৰত সকলোৱে সহযোগ কৰিব লাগে মই সকলোকে জনাওঁ বৰ ধুনীয়া লাগে দেখোঁতে আৰু নামটো বৰ ধুনীয়া হয় সীতা মায়াৰ আৰু চবে ইয়াত পূজা কৰিব আহে আমাৰ বিভিন্ন ধৰণৰ মানুহ ইয়াত আহে পূজা কৰিবৰ কাৰণে The rocky ground bears the marks of roots, a poignant reminder of Sita's craftsmanship. In Assam, the art of weaving is revered, and the connection between Sita's look and the roots of Assamese women adds an exquisite layer to the temple's story. But it's not just devotees and pilgrims in Assam who find solace here. Across the region, excitement further parades over the construction of the Grand Ram Temple in
ভিডিঅ'টো কমেণ্ট এটা কৰিব, শ্বেয়াৰ কৰিব। ইমানেই আছিল। যদি ভাল লাগিল ভিডিঅ'টো লাইক